फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल पुनर्बार मैं যেন আপোনালোকৰ মাজত স্বাগতম জনাইছোঁ আৰু এটা নতুন ব্লগিং ভিডিঅ'ৰ সৈতে আজি আমি আহিছোঁ আমাৰ দীপাংকৰৰ শ্বুটিঙৰ বিষয়ে। তো আমাৰ এক্টৰ নিৰূপানিতা আৰু এক্টৰ আমাৰ দীপাংকৰ আৰু কেমেৰা বেকগ্ৰাউণ্ডত আছে আমাৰ নৱ আৰু ভিন্ময় আৰু দীপ, সকলোৱে শ্বুটিঙত আহিছোঁ। তো আমাৰ তো হেল্ল' ফ্ৰেণ্ড, আজি আমি শ্বুটিঙৰ কাৰণে এতিয়া লোকেশ্যনত আহি গ'লোঁ আৰু মোৰ লগত আহিছে আমাৰ ৰিয়ান অফিচিয়েল, তেওঁৰ নিজৰ চেনেল হয়। ভিডিঅ'টো কমপ্লিট চাই থাকিব, ভাল লাগিলে প্লিজ লাইক এটা কৰিব, শ্বেয়াৰ বাৰু কোনো নকৰে সেইটো কৰিব নকওঁ বাৰু, আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব দেই। আৰু ধুনীয়া ধুনীয়া ই ব্লগ মানে কি আপোনালোকৰ মাজত দিবলৈ সক্ষম হৈছে, আৰু আপোনালোকে ইয়াক সৰু ভাইটি বা আৰু যিয়ে নহওক সকলোবোৰ তো আমাৰ পৰহি আপলোড হ'ব আমাৰ দীপাংকৰ চেনেলত। তো সকলোৱে চাব, মৰম আশীৰ্বাদ দিব। তো এইখিনিয়ে ক'বলগীয়া আছিল আৰু লোকেশ্যনটো চাই ল'ব। তো আমাৰ দীপাংকৰ আগতেও বহুত ভিডিঅ' বনাইছিল, কভাৰ ভিডিঅ', আৰু খুবেই ভাল লাগে ভিডিঅ'বোৰ চাই। সকলোৱে ছাপোৰ্ট কৰিব আমাৰ দীপাংকৰ, আৰু মোৰ ভিডিঅ' যদিও ভাল লাগিল লাইক কৰিব, আৰু যদি ভাল নালাগে ডিছলাইকটো কৰি দিলেও ক'বলৈ নাই। আৰু আমি আহিছোঁ ইয়াক লোকেশ্যনটো দেখিবলৈ পাইছে আমাৰ, তো বলক ভিডিঅ'টো সম্পূৰ্ণ চাব।
চিঙৰ খাই মুখত চিঙৰ চুবে আছে আমি আহি গ'লো ছেকেণ্ড শ্বুট এয়া হৈছে পুঠিমাৰী দলং আৰু এয়া আমাৰ কেমেৰামেন ৰেডি হৈছে আৰু আমাৰ দীপংকৰ আৰু ইয়াতে বহি আছে আৰু দীপ ইফালে আৰু দুজনমান চলি গ'ল কিবা আনিবলৈ গৈছে তো ভিডিঅ'টো সকলোৱে চাব স্কিপ নকৰাকৈ